নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ভেজিটেবল নেম মানে শাক-পাচলিৰ নাম ইংৰাজী আৰু অসমীয়া ভাষাত। তেন্তে ব'লা আৰম্ভ কৰোঁ। টমেটো মানে বিলাহী। পামকিন মানে ৰঙালাও। ব্ৰিঞ্জল মানে বেঙেনা। পইণ্টেড গোৰ্ড মানে পটল। কেবেজ মানে বন্ধাকবি। পটেটো মানে আলু। কলিফ্লাৱাৰ মানে ফুলকবি। পিচ মানে মটৰ। অনিয়ন মানে পিঁয়াজ। ৰেডিছ মানে মূলা। কেৰট মানে গাজৰ। গাৰ্লিক মানে নহৰু। কুকুম্বাৰ মানে তিয়ঁহ। বাটল গোৰ্ড মানে জাতিলাও। বেটাৰ গোৰ্ড মানে তিতাকেৰেলা। লেডি ফিংগাৰ্ছ মানে ভেন্দি।